সন্মানীয় ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী ডাঙৰীয়া, অসমৰ প্ৰথম মহিলা শ্ৰীমতী প্ৰেম মুখী ডাঙৰীয়ানী, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, অসমৰ ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰম ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা 5 ডিসেম্বৰৰ পৰা আমি 24 ডিসেম্বৰলৈ এটা বিকাশৰ পষেক পালন কৰিছিলোঁ। এই বিকাশৰ পষেকৰ সময়ছোৱাত বঙাইগাঁও, নলবাৰী, তামুলপুৰ, মৰিগাঁও, গোলাঘাট, বিশ্বনাথ চাৰিআলি, লখিমপুৰ আৰু ডিব্ৰুগড় এই 11খন জিলাত আমি প্ৰায় 15,000 কোটি টকাৰ নতুন প্ৰকল্প অসমবাসী ৰাইজৰ বাবে আগবঢ়াইছিলোঁ। আজি এনে এটা দিন য'ত আমি কামৰূপ মহানগৰ জিলাত 1777 কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰিম। নতুন ৰাজভৱন হ'ব, অসমৰ সকলো সঞ্চালকালয় এক স্থানত আহিবৰ বাবে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰ কমপ্লেক্স হ'ব, শংকৰদেৱ কলাক্ষেত্ৰত 800 লোক বহিব পৰাকৈ নতুন অডিটৰিয়াম হ'ব, 5,000 মানুহ একেলগে বহি অনুষ্ঠান চাব পৰা এটা নতুন প্ৰেক্ষাগৃহ হ'ব, যি হয়তো ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ প্ৰেক্ষাগৃহবিলাকৰ ভিতৰত এটা হ'ব। তাৰ লগতে পুলিচ ৰিজাৰ্ভ, পুলিচ কমিশনাৰ অফিচ আৰু নতুন জিলা উপায়ুক্তৰ কাৰ্যালয়ো আজিৰ দিনটোতে আমি ভূমি পূজনৰ জৰিয়তে কাম আৰম্ভ কৰিম। 41.32 কোটি টকা, 41.32 কোটি বা 41 কোটি 32 লাখ টকা খৰচ কৰি আমি গুৱাহাটীৰ ৰাজভৱন নতুনকৈ নিৰ্মাণ কৰিব খুজিছোঁ। পুৰণা যি ৰাজভৱন আছে, সেই পুৰণা ৰাজভৱন ভূমিস্খলনৰ বাবে এক বিপদসংকুল পৰিৱেশত আহি পৰিছে। বিভিন্ন স্থানত বা পুৰণা যিটো ভৱন, সেই ভৱনৰ কিছু জাগাত একোটা প্ৰত্যাহ্বানো আহি পৰিছে। ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াৰ প্ৰেৰণাত আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে গুৱাহাটীত এটা নতুন ৰাজভৱন নিৰ্মাণ কৰিব পাৰি নেকি। কিন্তু ৰাজভৱনৰ যি এক সন্মান আৰু মৰ্যাদা, তাৰ লগত খাপ খুৱাই গুৱাহাটীৰ ভিতৰত আন উপযুক্ত ভূমি পোৱা সম্ভৱ নাছিল। এই ৰাজভৱনৰ লগতে, তাৰ বৰ্তমানৰ ৰাজভৱনৰ লগতে তাৰ নৈসৰ্গিক সৌন্দৰ্যক আৰু এখোপ আগুৱাই লৈ গৈ আমি সিদ্ধান্ত লৈছিলোঁ যে হোটেল বেলিভিউৰ এই মাটিখিনি আমি অধিগ্ৰহণ কৰিম, উপযুক্ত তেওঁলোকক আমি মূল্য দিম আৰু তাৰ পিছত আমি ইয়াতেই নতুন ৰাজভৱন নিৰ্মাণ কৰিম। লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰি ওলোৱা যি পৰিকল্পনা, তাক অসমৰ মহামান্য ৰাজ্যপাল মহোদয়ে মঞ্জুৰি দিয়াৰ লগে লগে আমি এই ক্ষেত্ৰত আগবাঢ়িছিলোঁ। যোৱা বিগত বৰ্ষত আমি বেলিভিউ হোটেলৰ স্বত্বাধিকাৰীৰ পৰা উপযুক্ত মূল্য দি আমি এই মাটিখিনি চৰকাৰে অধিগ্ৰহণ কৰিছিলোঁ। পুৰণা ৰাজভৱনৰ লগত ইয়াৰ এটা যাতে এলাইনমেণ্ট হয়, তাৰ বাবে ওচৰতে থকা মেকলিন মেগৰৰ যিটো বাংলো আছে, তাৰ পৰাও আমি সৰু অংশ এটা মাটি ল'ব পাৰিছিলোঁ, যাতে ৰাজভৱনৰ গোটেই নিৰাপত্তাৰ দিশটো আমি লক্ষ্য কৰিব পাৰোঁ। আৰু এই আটাইবোৰ লক্ষ্য বা আমাৰ যিখিনি
এক পৰিকল্পনা আছিল গোটেইখিনি বাস্তৱত ৰূপায়ণ কৰাৰ পিছত লোক নিৰ্মাণ বিভাগে নিবিদা আহ্বান কৰে ধনৰ মঞ্জুৰি হয় আৰু সকলো ফালৰ পৰা সকলো প্ৰক্ৰিয়া সমাপন কৰি যাতে আজিৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হয় এই ধৰণৰ সকলো আনুষ্ঠানিকতা শেষ কৰি আজি অসমৰ মহামান্য ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াৰ কৰ কমলেৰে এই নতুন ৰাজভৱন নিৰ্মাণৰ আমি শুভাৰম্ভণি কৰিলো मैं महामहिम को मैं आश्वासन देना चाहता हूं कि ये सारा प्रोजेक्ट हम 18 मंथ में कंप्लीट कर लूंगा इससे एक दिन भी कम ज्यादा नहीं होगा 18 महीना में हम ये प्रोजेक्ट कंप्लीट करूंगा आज हमारे पीडब्ल्यूडी डिपार्टमेंट में इतना कैपेसिटी बिल्डिंग हुआ है हमारा पास जो भी प्रकल्प हम लोग स्वीकृत करता हूं उसका पीछे फाइनेंस हम लोग अच्छा से देख लेता हूं और कॉन्ट्रैक्टर का टेक्निकल कैपेबिलिटी भी हम लोग अच्छा से एसेस करता हूं और उसी का बल में हम लोग एक लक्ष्य अपने आप ही निर्धारण करता हूं और ये राजभवन समापन के लिए हमने 18 महीना का लक्ष्य इंटरनली हम लोग ने निर्धारण किया था और ये लक्ष्य हम निर्धारित समय में ही ये प्रोजेक्ट हम लोग पूरा करेगा यार समान्तराल भावे पुराना राजभवনৰ स्लोप आदि निर्माणৰ কামো চলি থাকিব আমি বৰ্তমান মহামান্য ৰাজ্যপাল ডাঙৰীয়াই ব্যৱহাৰ কৰা যেটো ৰাজভৱন আছে তাক ভঙাৰ আমাৰ কোনো পৰিকল্পনা নাই তাকো আমি ৰাজভৱনৰ এটা সুন্দৰ অতিথিশালা হিচাপে ৰাখিম আৰু ৰাজভৱনৰ সচিবালয়ৰ কাম পুৰণা স্থানৰ পৰা হ'ব আৰু ৰাজভৱন বা ৰাজ্যপাল এই স্থানটোত নিবাস কৰিব এক প্ৰকাৰ ক'ব গ'লে সমগ্ৰ দুইটা হিলক আমাৰ ৰাজভৱনৰ অধীনলৈ আহিব মই এটা কথা নিশ্চিতভাৱে ক'ব পাৰো যে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যৰে সৈতে আমাৰ এই ৰাজভৱনটো যেতিয়া নিৰ্মাণ হৈ উঠিব ই ভাৰতৰ ভিতৰতে এটা অতি সুন্দৰ ৰাজভৱনলৈ আমি ডেফিনেটলি এটা সুন্দৰ ৰাজভৱন বুলি আমি ক'ব পাৰিম তেনে প্ৰচেষ্টাৰে আমি আগবাঢ়িছো মোৰ বিশ্বাস যে পৰৱৰ্তী দিনত আমাৰ লোক নিৰ্মাণ বিভাগে ইয়াৰ আশে-পাশে হেলিপেডকে আৰম্ভ কৰি আন ব্যৱস্থাসমূহ কৰিব আমাৰ ব্ৰহ্মপুত্ৰ অতিথিশালাও সম্পূৰ্ণভাৱে আমি অতিথিশালা হিচাপে আৰম্ভ কৰিব খুজিছো যেটো ষ্টেট গেষ্ট হাউস হ'ব গতিকে ষ্টেট গেষ্ট হাউসত থকা অতিথি আৰু ৰাজভৱনত থকা অতিথি দুইটাৰ বাবে যেতিয়া আমাৰ এটা হেলিকপ্টাৰো হৈ যাব তেতিয়া গুৱাহাটী ট্ৰেফিক আদিক ডিস্টাৰ্ব নকৰাকৈ আমি সাধাৰণ ৰাইজক অসুবিধাত নেপেলাকৈ আমি আমাৰ কাম নিয়ন্ত্ৰণ সুন্দৰভাৱে চলাব পাৰিম আজি আমাৰ অসমৰ এক নতুন মৰ্যাদা আমি পাইছো অসম আজি বিকাশৰ গতিত তীব্ৰ বেগে ধাৱমান হৈছে আৰু তাৰ লগত সংগতি ৰাখি এই ৰাজভৱনে অসমৰ মৰ্যাদা আৰু বহুগুণে বৃদ্ধি কৰিব তাকে আশা কৰি পুনৰ এবাৰ এই সমস্ত প্ৰক্ৰিয়াত মহামান্য ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াই আমাক যি প্ৰেৰণা দিলে he has inspired us to take up this project मैं on behalf of state government मैं महामान्य राज्यपाल महोदय को धन्यवाद देता हूं और मैं दोबारा ये आश्वासन देता हूं कि हम समय में ही ये प्रकल्प पूरा करूंगा जय मां भारती जय आय असम।